আপোনালোক সকলোকে পুনৰবাৰ মোৰ আনিটি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া মায়ে গাখীৰ খিৰাই আছে। এটি সুন্দৰ দৃশ্য চাওকচোন। মৰ্নিং সকলোকে। এয়া চাওক আমাৰ ঘৰৰ ৰাতিপুৱাৰ পৰিৱেশ। এয়া চব মানে মানুহ খুটুং খাটাং শুনিলে কোনো ৰৈ নাথাকে, চিধা দুৱাৰ মুখত। এহেঁতক চাউল লাগে। ঐ খাইল নহয় যা। এইবোৰ এগৰাকীয়ে সেইয়া গোহালি লাগি আছে আমাৰ আই মাতৃ। এই দুইজন আকৌ ভিতৰলৈ সোমোৱা ধান্দাত, অকণমান দৰজাখন খুলিলেই চিধা খালি কেনেকৈ ভিতৰলৈ আহোঁ সেইটো ধান্দা। যা। এয়া পুৱাৰ আহাৰ মাতৃয়ে প্ৰথম গ্ৰহণ কৰিছে। কৈ দে কিবা এটা। নাই চেনেলটো কিবা এটা কৰিবলৈ কৈ দে। ডাঙৰকৈ ক। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰপিছত কমেণ্ট কৰিব, আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ঠিক আছে, এতিয়া আমি খাই লওঁ। এভৰিৱান, আজি গধূলি 7 বজাত গোলাঘাট এমেচাৰ থিয়েটাৰ হলত ৰাভা দিৱসৰ উপলক্ষে ল'ৰা ছোৱালীসকলৰ প্ৰগ্ৰেম আছে আৰু সেইকাৰণে ওলাইছোঁ। এতিয়া গৈ প্ৰথম অলপ ৰিহাৰ্চেল কৰাই ল'ব লাগিব, কিয়নো সপ্তাহটোৰ মূৰত এটা দিন শিকোৱা হয়, পাহৰিও থাকে। সেইকাৰণে অকণমান আগতীয়াকৈ মাতিছে, ৰিহাৰ্চেল কৰাম, তাৰপিছত প্ৰগ্ৰেমলৈ যাম। আপোনালোকক প্ৰগ্ৰেমৰ ভিডিঅ'সমূহ দেখুৱাম বাৰু, চাই থাকিব ভিডিঅ'টো। এয়া প্ৰগ্ৰেমৰ আগৰ পৰিৱেশ, অভিভাৱক অভিভাৱিকাসকল আৰু লগতে ছাত্ৰ ছাত্ৰীসকল চাওকচোন। আৰু আমি আহি এমেচাৰ হল পাইছোঁহি। এতিয়া অলপ সময় পিছতে প্ৰগ্ৰেম হ'ব। এয়া চাওক বহুত মানুহ আৰু বহুত মানুহ আছে, ল'ৰা ছোৱালী চাইছোঁ।
ধুনীয়াকৈ নাচিলে গালে আবৃত্তি কৰিলে সেয়া অনুষ্ঠানো আপোনালোকে উপভোগ কৰিলে আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টোতো সামৰণি মাৰিবই লাগিব গতিকে ঘৰ আহি পালোহি আৰু আহি পায়েই কি কৰি আছোঁ আপোনালোকক দেখুৱাওঁ ব'লক আপোনালোকে চাব আপোনালোকক দেখুৱাওঁ মইনো কি ৰান্ধি আছোঁ ৰাজহাঁহ আৰু ৰঙালাও মই বাৰু ৰেচিপি ভিডিঅ' দিয়া হোৱাই নাই আজিলৈকে দিম আপোনালোকে চাব আৰু এয়া আজি অকণমান দেখুৱাইছোঁ মই এটা সম্পূৰ্ণ একদম আৰম্ভণিৰ পৰা দিম আপোনালোকে চাব কেনেকুৱা পালে জনাব আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ থেংক ইউ ফৰ ৱাচিং